হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে। যাৰ যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক সকলোৱে ভাল হওক। আজি মই ভিডিঅ'টো ষ্টেচনৰ পৰা আৰম্ভ কৰিছোঁ, কাৰণ ঘৰৰ পৰা আৰম্ভ কৰিবলৈ হ'লে মোৰ আজি লৰালৰি হ'ল, কাৰণ মই ট্ৰেইন নেপাম বুলি বহুত খৰধৰকৈ গাটো ধুই মেলি ওলাই আহিলোঁ। সেইটো কাৰণৰ পৰা মই ভিডিঅ' আৰম্ভণি কৰিবলৈ নাপালোঁ। ঘৰত আহিয়ে ষ্টেচনতে লগে লগে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আজি মই ওলাইছোঁ তেজপুৰলৈ, কাৰণ গাড়ীত যালে মোৰ মাথাটো ঘূৰাই। সেইটো কাৰণে মই ট্ৰেইনতে টিকেট কৰিছোঁ। মোৰ লগত বৰমা বৰ্তাও আহিছে। আমি ওলাই মেলি আহিছোঁ। চাওকচোন মই কিনো কৰিম কিনো নকৰিম সকলোবোৰ দেখাই থাকিম। ভিডিঅ'টো চালে গম পাব। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া চাওক কেনেকুৱা ৰ'দ দিছে। এতিয়া মই আহি এই গছজোপাৰ তললৈকে আহিলোঁ। ৰেল আহিবলৈ আৰু 10 মিনিটমান আছে, বেছি সময় নাই। মই ভাল আহি পালোঁহি, নহ'লে মই ট্ৰেইনখন নাপালোঁহিহেঁতেন। এয়া ট্ৰেইনখন আহি পাবহি। এতিয়া ভিডিঅ' নকৰোঁ আৰু তাত গৈ কি হয়নো কি নহয় সকলোবোৰ দেখাই থাকিম। আমি গৈ পেলাইনি আমি এতিয়া যাম 2টামান বজাতহে পামগৈ চাগে, গধূলি হ'ব আমি তাৰ পোৱালৈ। তেজপুৰ ষ্টেচনে আমি গৈ নামিম বালিপাৰাৰ পৰা আমি তেজপুৰলৈ যাম। তেজপুৰৰ পৰা বহুত সোমাই যাব লাগে, বহুত দূৰ হয়। আমি একেবাৰে গধূলিয়ে পামগৈ 6টামান বজাত। চাই থাককচোন ভিডিঅ'টো, চাওক না কি ধুনীয়া বতাহ মাৰি আছে ইয়াত গছজোপা তলত। গছজোপা ইমান ধুনীয়া পৰিৱেশটো। মোৰ লগত মানুহবিলাকো আহিছে, ৰ'ব মই মানুহবিলাকো দেখাম বাৰু। এয়া চাওক কি ধুনীয়া পৰিৱেশ। ৰ'দ কিন্তু তামান দিছে, বহুত গৰম হয়। মই যেনে তেনে ওলাই মেলি আহিছোঁ, বহুত দেৰি হৈছে বুলি। মই আহিম বুলি ভবা নাছিলোঁ, বৰমাহঁতে ক'লে বৈ যাওঁ বুলি। সেইটো কাৰণৰ পৰা মই ওলাই মেলি খৰধৰকৈ শুই আছিলোঁ মই। তাৰপৰা বৰ্তাই মোক ক'লে বোলে হেমি যাওঁ নাযাওঁ উঠা বুলি ক'লে। মই লগে লগে উঠিলোঁ, মেলিলোঁ, গাটো ধুলোঁ আৰু ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ সময় নাপালোঁ। সেইটো কাৰণে ষ্টেচনত আহি ষ্টাৰ্ট কৰিছোঁহি। লগে লগে ওলাই মেলি আহি গ'লোঁ। এতিয়া পাই গ'লোহি। ৰেল আহিবলৈ আৰু 10 মিনিট মানে আছে, পাই যাবহি এতিয়া। চাই থাককচোন। এয়া মোৰ লগত আহিছে বৰমা। এয়া দদৌ আহিছে ককা। আমি এতিয়া ট্ৰেইনলৈ ৱেইট কৰি আছোঁ আৰু বেছি নাই আৰু 5 মিনিটমান আছে। আমি এতিয়া ফাইনেলি ট্ৰেইনখন পালেহি আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ। ৰেলত উঠিবলৈ পাই গ'লহি ৰেল। বাই বাই, বহুত মিছ কৰিম। এতিয়া আমি আহি পাই গ'লোঁ বগীনদী। ইয়াত 10:14 বগীনদী পালোঁহি আমি, আৰু বহুত আছে। 2টা বজাতহে পামগৈ আমি। এতিয়া পাই গ'লোহি লখিমপুৰ ষ্টেচন। এই ৰেলখন বহুত সময় ৰাখিব বোলে, অলপ সময় ৰ'ব লাগিব। তাৰপিছত আমি ওলাই দিম আৰু লখিমপুৰ। মানুহ তামান আজি লখিমপুৰ বিশ্বনাথ চাৰিআলি। এইটো ষ্টেচনটো মানুহ বহুত আছে। আহি পাই গ'লোহি বিশ্বনাথ চাৰিআলি। ৱেলকাম টু বিশ্বনাথ চাৰিআলি। পাম আৰু বেছি সময় নাই। পালে
চব কেইটা ইয়াতে ৰখি আছে কাজিয়া কৰি আছে তাৰ লগে লগে একদম লগ লগাই দিছে আৰু আহিছে নাই ঘৰৰ পৰা কেনেকুৱা ভাবি তুমি ভাগে ফাইনেলি পালোহি তেজপুৰ চাওক না মোৰ একদম কেনেকুৱা হৈ গ'ল মাথাটো মানুহ বহুত যেনে পালোহি এতিয়া পাইছে 3:30 আমি ভাবিছিলোঁ 2টা বজাত পাম বুলি এতিয়া 3:30 বজাত ইয়াত পাইছোঁ আহি মেলি পাই গ'লোহি এতিয়া চাহ তাহ খাই মেলি আজৰি আহিছোঁ কাপোৰ চাপোৰ খুলি ল'লোঁ বহুত গৰম হ'ল আহি থাকোঁতে ভিডিঅ' নকৰিলোঁ এয়া ককাহঁতৰ ঘৰ মই পিছত বাৰু ঘৰটো দেখাম এতিয়া আমি ওলাই যাব লৈছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আজিলৈ ভিডিঅ' নকৰোঁ বুলি ভাবিছোঁ বাই বাই ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে আগুৱাই নিয়াত সকলোৱে সহায় কৰে তাৰে কামনা কৰিছোঁ